হেল্ল' নমস্কাৰ আজি 3 সপ্তাহমান মই ভিডিঅ' দিয়া নাই আৰু আজি এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ ওচৰলৈ আনিছোঁ ভিডিঅ'টো আৰু মোৰ ফাৰ্মৰ পৰা মই 4টা গাহৰি বিক্ৰী কৰি দিলোঁ আৰু কিমান খুৱাব পইচা নাইকিয়া হৈ গৈছে সেইটো কাৰণে আপোনাৰ 4টা গাহৰি বিক্ৰী কৰি দিলোঁ আৰু মোৰ ফাৰ্মখনো মানে সম্পূৰ্ণকৈ বনোৱা নহ'ল যে সেইটো কাৰণে থবলৈ অকমান অসুবিধা হৈছে এতিয়া বাৰিষা আহিছে সেইকাৰণে মই 4টা গাহৰি বিক্ৰী কৰি দিলোঁ আৰু এজনী যে দেখিছে এজনীও বিক্ৰী কৰিলোঁ ডাঙৰজনী আৰু এজনী ডাঙৰ আছিলে সেইজনীও বিক্ৰী কৰিলোঁ আৰু চেউৰী এজনী বিক্ৰী কৰিলোঁ আৰু খাচী এটা আছিলে সেইটো বিক্ৰী কৰিলোঁ আৰু 3জনী চেউৰী আছে এতিয়া আৰু আছে পোৱালি অলপ আছে এইখিনি এতিয়া থাকিব আৰু 4টা বিক্ৰী কৰাৰ কাৰণটো হ'ল সেইটোৱে যে মোৰ জেগাটো ভালকৈ বনোৱা হোৱা নাই সেইটো কাৰণে মোৰ অসুবিধা হৈছে মানে বহুত অসুবিধা এতিয়া বাৰিষা কাল আহিছে বৰষুণৰ কালত বহুত অসুবিধা হয় সেইটো কাৰণে বিক্ৰী কৰি দিলোঁ 4টা আৰু খুৱাবলৈও বহুত খুৱাবলগীয়া হৈছে আৰু সেইকাৰণে বিক্ৰী কৰি দিলোঁ এতিয়া 4টাত মই কিমানত বিক্ৰী কৰিলোঁ সেইটো আপোনালোকক ক'ম মই লছতে বিক্ৰী কৰিলোঁ উপায় নাই দিবলগীয়া হৈছে এজনী যে আছিলে এজনীও বিক্ৰী কৰিলোঁ আপোনাৰ মই ডাঙৰ 2জনী বিক্ৰী কৰিছোঁ এইজনী আৰু ইজনী যে কৈছিলোঁ সেইজনী বিক্ৰী কৰিলোঁ 44,000ত আৰু আপোনাৰ চেউৰীজনীয়ে আৰু খাচীটোৱে বিক্ৰী কৰিলোঁ 23,000ত আৰু ইমানে মই পইচা পালোঁ লোকচান হ'লেও উপায় নাই দি দিবলগীয়া হ'ল আৰু সেইকাৰণে আজি মই বহুত দিনৰ মূৰত এইটো ভিডিঅ' বনাইছোঁ আৰু আপোনালোকক জনালোঁ খাচীটো আছিলে যে এইটো এটা আছিলে তাৰ এই থকা জেগাটো দেখিছেনে কিমান বোকা কৰি দিছে সেইটো কাৰণে দি দিবলগীয়া হ'ল উপায় নাই শেষত সকলোকে ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই গাহৰি নিয়া অকণমান দৃশ্য আপোনালোকক দেখাই দিছোঁ এয়া গাহৰি নিয়া গাড়ীখন আৰু আপোনালোকক শেষত এইটো দৃশ্য দেখাই দিছোঁ গাহৰিকেইটা লৈ গ'ল আৰু কৈবা সকলোকে ধন্যবাদ জনাইছোঁ জয় অসম গাহৰি পালকৰ জয় হওক ধন্যবাদ Work it.